হেল্ল' মোৰ ফ্ৰেণ্ডসকল, আজি মই ব্লগটো বনাই আছোঁ জুবিন দাৰ ফাংচন চাবলৈ যোৱা ব্লগ আৰু ৰাইড দুয়োটাই হ'ব। সেইকাৰণে চাই থাকক, আজি জুবিন দাৰ প্ৰগ্ৰেম চাব গৈ আছোঁ। আৰু যিহেতু মোৰ প্ৰথম ভিডিঅ' ব্লগ আৰু ৰাইড চেনেলটোতো নতুনেই মোৰ, আৰু এতিয়া আমি ওলাই যোৱা সময়তে বৰষুণ আহিলে। বৰষুণত ইমান ডাঙৰ বৰষুণ ক'বই নালাগে আৰু। আৰু বৰষুণ ইমান জোৰকৈ আহিলে আমি ৰখি দিলোঁ এজেগাত। পানী 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 এই কেনেকৈ যাবি? এইটো গাড়ীটো অকণ আগলৈ এইফালে লৈ আহ। বহুত দেৰি ৰখি ৰখি এতিয়া যাব ওলাইছোঁ, আৰু ৰাস্তাত দেখিছে কিমান পানী আছে। এনেকৈ আৰু যাম আৰু উপায়তো নাই। ওলাই আহিলোঁ যেতিয়া জুবিন দাক চামেই বুলি। পানী ৰাস্তাত বহুত হৈ গ'ল, আৰু যিহে বৰষুণ ইমান ডাঙৰ আহিছে, সেইকাৰণে মানে বহুত টাইম ৰখি ৰখি যাবলগীয়া হ'ল। আৰু ये देखो रॉन्ग रूट में जा रहा हूँ क्योंकि लोकेशन में गड़बड़ हो गया। Ini buahnya kalah.
পানীয়ে পানী পানীয়ে পানী আহি আহি জুবিন দা য'ত আহিছে এইটো লোকেশ্যন পালোহি। পাই পেলানি এতিয়া 1 কিলোমিটাৰ যাব লাগিব বেছি দূৰ নাই, ব'লক চাওঁ। ভিউটো কিন্তু মজা আছে, গছ গছনি, বহুত ধুনীয়া পৰিৱেশ এটা। মই এনেকৈ লৈ যাবি নেকি? নোহোৱা নে কিন্তু অৱস্থাই নাই। কেনেকুৱা মজা দেখা দেখিছা নাই? আৰু আহি আহি লোকেশ্যন ডাইৰেক্ট লোকেশ্যনত পাই গ'লো। জুবিন দাৰ ষ্টেজ এইটোৱে সন্মুখত থকাটো। ভিউটো কেনেকুৱা লাগিছে আপোনালোকে জনাব এবাৰ। আৰু যিহেতু জুবিন দা অলপ দেৰিকৈ উঠিব ষ্টেজত, সেইকাৰণে কিবা এটা খাই লওঁ বুলি আহিলোঁ। আৰু আহি আহি সন্ধিয়া হ'ল। সন্ধিয়া হোৱাৰ পিছত আমি গাড়ী পাৰ্কিং কৰি পাৰ্কিঙত লগাই আহিছোঁ। আৰু জুবিন দা প্ৰগ্ৰেমৰ লোকেশ্যনটো হৈছে বাংগালোৰ ভাৰতীয় চিটি মহল। ইয়াতে হৈছে। বাংগালোৰত যিবিলাক মানুহ আছে বহুতে গম পায়, বহুতে গম নাপায়ো লোকেশ্যনটো ক'ত। সেইবাবে মই এতিয়া কৈ দিছোঁ, ভাৰতীয় চিটি মহল ইয়াতে আহিছে জুবিন দা। যিহেতু জুবিন দা এতিয়ালৈকে ষ্টেজ উঠা নাই, এইটো চাইডে জুবিন দা আহিব এতিয়া। আমি সেইকাৰণে ষ্টেজ পাছফালে আছোঁহি, জুবিন দাক দেখা পাওঁ বুলি। ফাইনেলি জুবিন দা আহি গ'ল, পালেহি ষ্টেজত উঠিব এতিয়া। জুবিন দাক এইটো ড্ৰেছ ক'ব লাগিব চোলা কাপোৰ। যিহেতু জুবিন দা আহি পাই গ'ল, ষ্টেজত উঠিলে আৰু মানুহ চব কিমান মানুহ, ভিৰ। তুমি যেন জিয়া সদাই গো, তুমি যেন কপিয়া করা আকাশ বুবুতির, তুমি যেন আগরে ধরা ভিতরে।
কেম্প শেষ হ'ল। শেষ হোৱাৰ লগে লগে আমি ঘৰত যাব ওলাই আহিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে এবাৰ জনাব। ৰাতি হৈ গ'ল, দুজনে চাবলৈ গৈ এয়া পঠিয়াইছোঁ।